কুমৰুক চুদক নমস্কাৰ পুনৰ নতুন ৰেচিপিৰ সৈতে স্বাগতম জনাইছোঁ ৰুণিমাৰ ব্লগলৈ। আজি মই লৈ আনিছোঁ দুৰ্গা পূজাৰ স্পেচিয়েল সকলোৰে প্ৰিয় চিকেন ম'ম'। এই ৰেচিপিটো ঘৰত বহুত সহজ পদ্ধতিত কেনেকৈ বনাব পাৰি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। প্ৰথমে ম'ম' বনাবলৈ বইল কৰি থোৱা মাংস মিহিকৈ কাটি লৈছোঁ। চিকেন মছলা আধা চামুচ, ধনিয়া পাউডাৰ আধা চামুচ, আদা নহৰু পেষ্ট আধা চামুচ, জিৰা পাউডাৰ আধা চামুচ, ৰেড চিল্লি আধা চামুচ, পিঁয়াজ 500 গ্ৰাম, মিঠাতেল 1 চামুচ, নিমখ আধা চামুচ আৰু আটা 1 বাটি লৈছোঁ। আটাটো খচিবলৈ নিমখ অলপ, তেল 1 চামুচ, কুহুমীয়া পানী লৈছোঁ খচিবলৈ, অলপ ঢালি ভালকৈ খচি 15 মিনিট ঢাকি থৈ দিম। এয়া হৈ গ'ল খচি। পিঁয়াজবোৰ কাটি লওঁ। মিহিকৈ কাটিম যাতে ম'মৰ ভিতৰত পিঁয়াজ মাংসৰ মিক্সাৰটো দিয়াৰ পাছত ম'ম' শ্বেপটো দেখাত ধুনীয়া হয়। পিঁয়াজবোৰ কাটি হ'ল। মাংসটো দি গোটেইবোৰ মিক্স কৰি ল'ম। এতিয়ালৈ ভিডিঅ'টো চাই নিশ্চয় অনুমান লগাব পাৰিছে আপোনালোকে কিমান সহজ ম'ম' বনোৱাৰ পদ্ধতি। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব ঘৰত আৰু মোক কমেণ্ট কৰি জনাবগৈ। এতিয়া আদা নহৰু পেষ্ট দিলোঁ আধা চামুচ, ধনিয়া গুড়া আধা চামুচ, জিৰা গুড়া আধা চামুচ, ৰেড চিলি আধা চামুচ, চিকেন মছলা আধা চামুচ, নিমখ আধা চামুচ। সকলোবোৰ ভালকৈ সানি ল'ম যাতে মাংসটোত মছলা পিঁয়াজবোৰ মিক্স হয়। হৈ গ'ল। মিক্স কৰি 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এতিয়া আটাখিনি অলপ খচি দিওঁ। আটাটো ডাঠ হ'ব নালাগে, একদম চফ্টো হ'ব নালাগে। এতিয়া সমান চাইজত টুকুৰা কৰি সকলোবোৰ গোল কৰি ল'ম। গোল কৰি হৈ গ'ল। এতিয়া গোটেইবোৰ বেলি ল'ম। সমান চাইজত বেলিম। যিমান পাতলকৈ বেলিব পাৰে সিমানেই ভাল হয়। ম'ম' বাচনটোত মিঠাতেল সানি দিম যাতে ম'ম'বোৰ বাচনত লাগি নধৰে। এয়া হৈ গৈছে। মাংস পিঁয়াজৰ মিক্সাৰটো প্ৰয়োজন অনুসৰি দি বনাই লওঁ। চেপখিনি দিবলৈ বাওঁ হাতৰ আঙুলি দি টিপি দিব লাগে আৰু সোঁ হাতৰ আঙুলি দি জাপখিনি দিব লাগে। এয়া হৈ গ'ল। দেখিছে নহয় কিমান সহজ। এতিয়া গোটেইবোৰ বনাই লওঁ। বহুত সহজ আছে। এবাৰ নিশ্চয় আপোনালোকেও বনাই খাব পূজাৰ বতৰত সপৰিয়ালৰ সৈতে আৰু কেনেকুৱা পাই খাই কমেণ্ট কৰি জনাব নাপাহৰিব। ম'ম' কেইবাটাও শ্বেপত বনাব পাৰি। মই সেই শ্বেপতে বনালোঁ। গোল শ্বেপত 4টা বনাইছিলোঁ কিন্তু ভিডিঅ' কৰা নহ'ল। গোল শ্বেপটো কেনেকৈ বনাই দেখুৱাব যদি লাগে কমেণ্ট কৰিবচোন। কমেণ্ট যদি পাওঁ নিশ্চয় বনাই দেখুৱাম আপোনালোকক। আৰু কি ৰেচিপি চাব বিচাৰে কমেণ্ট কৰিবচোন। হৈ গ'ল ম'ম' শ্বেপবোৰো বনাই। ম'ম' বাচনটোত ম'ম'বোৰ দি দিলোঁ। এতিয়া 30 মিনিটৰ কাৰণে ষ্টিম কৰি ল'ম। ত্ৰিছ মিনিট হ'ল। খুলি চাওঁ সিজিছেনে নাই। হাতেদি চুই অনুমান লগাব পাৰি সিজিছেনে নাই। আঠা ভাৱটো যদি নাথাকে তেতিয়া গম পাব লাগে সিজিছে। আঠা ভাগটো একদমেই নাই। তলৰ খাপটো চুই চাওঁ সিজিছে নাই। তলৰ খাপটো আঠা ভাৱটো একেবাৰে নাই, সিজিছে। গোটেইবোৰ সিজি হ'ল। প্লেট এখনত উলিয়াই লওঁ।
এয়া মোৰ হৈ গ'ল চিকেন ম'ম'। এটা আপোনালোকক দেখুৱাই দিওঁ। ভিতৰ ভাগৰ মাংস পিঁয়াজখিনিও বৰ ধুনীয়াকৈ সিজিছে। বহুত ধুনীয়াকৈ সিজিছে সঁচাই। এয়া একদম থাকিব পৰা নাই আৰু বনাই হোৱাৰ পিছত। এক পিচমান খায়ে দি লওঁ। আপোনালোকে যাওক পাকঘৰত এতিয়া আৰু বনাই খাওকগৈ আৰু ওচৰ চুবুৰীয়াকো খুৱাওক। শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যিসকল ভিউৱাৰ্ছ নতুনকৈ চাই আছে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰে যেন, লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ন'টিফিকেশ্যনবোৰ সকলোতকৈ আগত পাব। শেষত মোৰ সকলো ভিউৱাৰ্ছক দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ।